আমাৰ ইউপিপিএল দলত ৫,০০০টা ফেমিলি আমাৰ বাওকুংগ্ৰী অঞ্চলৰ পৰা যোগদান হ'বলৈ গৈ আছে। এটা কথা স্পষ্ট যে BTCত ৪.৫ বছৰ আৰু ১৭ বছৰৰ যি পাৰ্থক্য, এই ৰেফাৰেঞ্চটো আনি পেলাই আমাৰ ইছলামেই হওক বা হিন্দুৱে হওক, বড়োৱে হওক বা অনাবড়োৱে হওক, ট্ৰাইবেল নন ট্ৰাইবেল সকলোকে সামৰি পেলাই এটা চিন্তা চৰ্চা, এটা বাতাবৰণ আহিছে যে যি বাতাবৰণৰ মাধ্যমেৰে BTCত শান্তি আনিব পৰা এটাই পাৰ্টি আছে, সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দল। যি দলৰ মাধ্যমেৰে BTCৰ অঞ্চলত থকা ২৬টা জাতি জনগোষ্ঠী আৰু ৩৫ লক্ষ ভাৰতীয় নাগৰিকে শান্তি সমন্বয় অক্ষতাৰে নিজৰ ভাষা, সংস্কৃতি, ৰীতি নীতি, জাতি আৰু মাতৃভূমিকা দিবৰ কাৰণে সক্ষম হৈছে। সেইটো উপলব্ধি কৰিবলৈ পায় আৰু হাঁহি মুখেৰে এসাঁজ ভাত খাবলৈ পাই পেলাই আজি ইউপিপিএল দলৰ হাতে হাত ধৰি পেলাই যোগদান কৰিবলৈ কোনো হিন্দু, মুছলমান, বড়ো, অনাবড়ো, জাত পাত পাৰ্থক্য, ধৰ্মৰ ওপৰত পাৰ্থক্য নাৰাখি সকলোৱে ওলাই আহিছে। হয়, ৪০টাত ৪০টাই BPFৰ দখলত আছিলে তেতিয়া। আজি ৪০টাত আমাৰ হিচাপত BPFে মাত্ৰ ২টাহে জিকিব। সেই ২টাটোকো আৰু ১.৫ মাহ সময় আছে। ১.৫ মাহত আমি ওপৰাই দিবৰ কাৰণে সক্ষম হ'ম, এইটো আমাৰ বিশ্বাস এটা আছে। চাওক, আমাৰ গুণেশ্বৰ কি নাম আছে, দনেশ্বৰ নে কি মই নাজানো। তেখেতে যিয়ে চিন্তা নকৰক, যিয়ে নাভাবক, আজিৰ দিনত আমাৰ পাৰ্টীয়ে ইউপিপিএল দলৰ যি ব্যক্তিকে নিদিয়ক কিয় ৪০টাত ৪০টাটো জিকাৰ কাৰণে আমাৰ এটা হেৰিত আহি গৈছে, আমি পিক পজিশ্যনত আহি গৈছোঁ। গতিকে ইয়াত ইউপিপিএল দলৰ কোনো ব্যক্তিকে, ইয়াত হিন্দু, মুছলমান, বড়ো, অনাবড়ো কথা নহয়, য'ত যাকে নিদিয়ক কিয় আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া বা হাইকমাণ্ডে সিয়ে জিকিবলৈ সক্ষম হ'ব। তেওঁলোকে এতিয়া বৰ ভূমিকম্পৰ লগত কঁপন হোৱা নিচিনাকৈ BPFৰ কঁপন আহি গৈছে, যাৰ ফলত তেওঁলোকে কৈছে মুছলমান মানুহ তেওঁলোকৰ লগত 85% আছে, আৰু যদি সিহঁতৰ মাজত যদি মুছলমান মানুহ 85% আছে, মুছলমানৰ ১,১৭,০০০ ফেমিলিক ইভেকশ্যন কৰি পেলাই অসমত ইভেকশ্যন হৈ থকাৰ কাৰণে BTCতো ইভেকশ্যন হ'ব লাগে বুলি DC কোকৰাঝাৰ বাইদেউৰ ওচৰলৈ গৈ পেলাই আবেদন কৰিবলৈ কেতিয়াও নাহিলহেঁতেন। কিয়নো তেওঁলোকৰ লগত যে মুছলমানো নাই, হিন্দুও নাই, বড়োও নাই, অনাবড়ো নাই, ট্ৰাইবেলো নাই, নন ট্ৰাইবেলো নাই, সেইটো এতিয়া প্ৰকাশ হৈ গৈছে তেওঁলোকৰ মুখৰ দ্বাৰাই। আমি একত্ৰীকৰণৰ ক্ষেত্ৰত সদায় শান্তি আৰু সমন্বয় ঐক্যতাৰ কাৰণে নজৰ ৰাখি পেলাই সদায় আমি সেইটো পজিটিভলি লওঁ। আমাৰ আফচুৰ নেতৃত্বত যি 16টা জাতীয় সংগঠনবিলাকে একগোট হৈ পেলাই সকলো বড়োলেণ্ডত থকা আঞ্চলিক দলবিলাকক ইউনাইট হ'বৰ কাৰণে অনুৰোধ কৰিছে। আমাৰ ইউপিপিএল দলে জাতিৰ স্বাৰ্থত, সকলো জাতি জনগোষ্ঠীক সমন্বয়েৰে শান্তি কৰাৰ স্বাৰ্থত যিকোনো সময়তে আমি আফচুৰ যি এজেণ্ডা, যি প্ৰপ'জাল, সেইটো একচেপ্ট কৰিবলৈ ৰাজি হৈ আছোঁ। নহয়, হাগ্ৰামা দুটা জিভা থকা সাপৰ নিচিনা। এটা জিভাৰে সি ক'ব শান্তি, এটা জিভাৰে কি হ'ব ক'ব সি ডিভিজন। মানে এখন ঘৰতে পাত মেলাই পেলাই মা আৰু দেউতাকৰ মাজত পাৰ্থক্য আনিব বিচাৰে, ভাই ককায়ৰ মাজত পাৰ্থক্য আনিছে, বায়েক ভনীয়েকৰ মাজত পাৰ্থক্য আনিব বিচাৰে। এই কথাটো স্পষ্ট হৈছে। এটা কথাটো স্পষ্ট, তেওঁ যদি সঁচাকৈ শান্তিটো বিচাৰিলেহেঁতেন, ঐক্যতাটো বিচাৰিলেহেঁতেন বা ইউনিটিটো বিচাৰিলেহেঁতেন, 22টা তেওঁ যি আজিৰ দিনত 2-3 দিন আগত যে BPFৰ 22জন প্ৰাৰ্থীক তালিকাটো ঘোষণা কৰিলে, সেইটো নকৰিলেহেঁতেন। ইয়াৰ পৰা আচল কথাটো বুজা যায় যে তেওঁ মুখত কৈ এটা, পেটত ৰাখে এটা। আৰু তেওঁ যে বাছি কেইটামান চিটটো ৰাখি থৈ গৈছে, কাক ৰাখি থৈ গৈছে সেইটো আজি আমাৰ ইছলামসকলো গম পাইছে, হিন্দুসকলো গম পাইছে, বড়োসকলো গম পাইছে, অনাবড়োসকলো গম পাইছে। আজিৰ দিনত হাগ্ৰামে যে ধৰ্মক লৈ পেলাই মানে হিন্দু ইছলাম ডিফাৰেঞ্চ আনিব বিচাৰিছে, আকৌ এবাৰ বড়ো অনাবড়ো ডিফাৰেঞ্চ আনিব বিচাৰিছে, আকৌ এবাৰ বড়োৰ মাজত ৰঙা চকু দেখুওৱাৰ এটা সেইটো আপোনাৰ চিটুৱেশ্যনটো সৃষ্টি কৰিব বিচাৰিছে, সেইটো সকলোৱে গম পোৱা হৈছে। আমাৰ এই বাওকুংগ্ৰী সমষ্টিৰ এইটো ভাটিপাৰা প্ৰাইমাৰী ইউপিপিএল দলৰ আণ্ডাৰত আজি 200জন মাইনৰিটি মানুহ ইয়াত যুৱক বৃদ্ধ সকলোৱে জইন কৰিছে, 200জন। আৰু অহা খুব কম সময়ৰ ভিতৰত এই অঞ্চলৰ মই ভাবোঁ যে অন্য দলত নীল হৈ যাব, গোটেইখিনি মানুহ আমাৰ লগত আহিব। আৰু ইয়াৰ লগে লগে
আমাৰ বাওখুংৰি সমষ্টি বিভিন্ন মাইনৰিটি অঞ্চলত আজি ইয়াতে এটা UPPLৰ ফালে ঢৌ বলিছে। বহু অঞ্চলত স্বতঃস্ফূৰ্তভাৱে মানুহ আমাৰ দলত জইন কৰি আছে আৰু এইটো ইলেকশ্যনৰ আগমুহূৰ্তত এইটো অব্যাহত থাকিব। আগন্তুক ইলেকশ্যনৰ কাৰণে UPPL দলে এই বাওখুংৰি সমষ্টিৰ কিমান প্ৰিপাৰেশ্যন হৈছে? বাওখুংৰিত যিটো সমষ্টি তো দীৰ্ঘ সময় BPFৰ এটা ধৰক এইটো ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল। আজি এইটো ধৰক 70-80% কলাপছ হৈ আজি আমাৰ UPPL দলত আহিবলৈ ধৰিছে। অকল ইয়াত মাইনৰিটি বুলি নহয়, ST সম্প্ৰদায়ৰ বড়ো, গাৰো, ৰাভা, তাৰপিছত কোচ ৰাজবংশীসকলেও বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ কিন্তু আমাৰ UPPLৰ দলত আজিৰ দিনত দিনে দিনে যোগদান কৰি আছে। আৰু মই ভাবোঁ যে অহা যিটো BTC নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ UPPL দল এইবাৰ দনেশ্বৰ গোহাঁই BPFৰ যিজন কেণ্ডিডেট থাকিব তেওঁক নিশ্চিতভাৱে তেওঁ হাৰি যাব আৰু আমাৰ UPPL দলৰ যিজন প্ৰাৰ্থী হ'ব তেওঁ বিপুল ভোটত জয়যুক্ত হ'ব। মাটিৰ ক্ষেত্ৰত বাওখুংৰি সমষ্টিত কিমান আজিলৈকে কিবা নহয়, মাটিৰ ক্ষেত্ৰতো শুনক, আমাৰ UPPLৰ প্ৰমোদ বড়ো ছাৰৰ যিখন চৰকাৰ, এই চৰকাৰে কিন্তু যোৱা দিনৰ পৰাই মাটিৰ যিবিলাক সমস্যা সমাধান কৰি আহিছে। বিভিন্ন ষ্টেটমেণ্টবিলাকত আমি লিডাৰবিলাকৰ পৰা শুনিছোঁ আৰু এইটো বাস্তৱসন্মত কথা। আমাৰ চৰকাৰে 3 লাখৰ ওপৰত মাটি দিবলৈ সক্ষম হৈছে আৰু আগৰ চৰকাৰে মাত্ৰ 1623টা পৰিয়ালকহে মাটিৰ সমস্যা সমাধান কৰিছে। গতিকে মাটি আমাৰ বাওখুংৰি সমষ্টি বুলি নহয়, গোটেই BTRৰ লগতে আমাৰ বাওখুংৰিত যথেষ্ট পৰিমাণে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে মাটিৰ সমস্যাবিলাক পাই আছে। খুব 2-4 দিনৰ ভিতৰত আমাৰ 453টা পৰিয়ালে এই বাওখুংৰি সমষ্টিত মাটিৰ মানে ছেটেলমেণ্ট পাবলৈ সক্ষম হ'ব। ডেভেলপমেণ্টৰ ক্ষেত্ৰত যোৱা বছৰ ডেভেলপমেণ্টটো চাওক, ডেভেলপমেণ্ট মানে ৰাস্তা ঘাটৰ কথা যদি কয়, এইটো সকলো চৰকাৰে কম বেছি পৰিমাণে বনাই থাকে। কিন্তু আমি যি দেখিছোঁ বাওখুংৰি সমষ্টিত যিখিনি মূল পথ সেইখিনি পকীকৰণ হৈছে যদিও বাকী যিবিলাক ভিতৰুৱা অঞ্চলৰ গাঁৱলীয়া যিবিলাক পথ আজিও অনুন্নত হৈ আছে। এতিয়া আপুনি এই মালগাঁৱৰ ছাইডে যদি চাই, এটা ৰাস্তাও যোৱা 20 বছৰে মানে এক টুকুৰা শিল বালিও তাতে পৰা নাই, তেনেকুৱা অনুন্নত হৈ আছে। আৰু আমাৰ চৰকাৰৰ দিনত বিভিন্ন অঞ্চলত কিন্তু তেনেকুৱা ধৰণৰ গাঁৱলীয়া ৰাস্তা ঘাটবিলাক আপোনাৰ CC ব্লকৰ কাম হৈ আছে, পকীকৰণ হৈছে, ৰাস্তা ঘাটৰ কামবিলাক কিন্তু হৈ আছে আমাৰ চৰকাৰৰ দিনত। এইবিলাক মিছা কথা, এইবিলাক ভুৱা কথা, তেনেকুৱা নহয়। আজি প্ৰেক্টিকেল গ্ৰাছৰুট লেভেলত যদি আপোনালোকে চায়, আজি যে ইয়াত জয়পুৰ তেওঁৰ এটা ঘাটি আছিল, আজি স্বতঃস্ফূৰ্তভাৱে 200জন ইয়াত যুৱক ইয়াত নতুনকৈ যোগদান কৰিছে। অহা দিনতো কৰিব। আজি আপোনালোকে মিটিংটো দেখিছে, ই তাৰ প্ৰমাণ। গতিকে কেনেকৈ তেওঁৰ ভোট বেংক হ'ল মাইনৰিটি এলেকাটো, এইটো মিছা কথা। আৰু সেই দিনটো নাই, হয় এটা সময়ত তেওঁ ধৰি ৰাখিছিল, তেতিয়া বিৰোধী শক্তিশালী নাছিল। আজিৰ দিনত প্ৰমোদ বড়ো ছাৰৰ যি নেতৃত্ব, যিটো সবল নেতৃত্ব, এইটো মানুহে আঁকোৱালি লৈছে আৰু মানুহ কিন্তু নিজে আমাৰ দলত আহি যোগদান কৰি আছে। UPPLে কিমান মাইনৰিটিৰ পৰা কিমান % ভোট পাব বুলি আপুনি ভাবে? মাইনৰিটিৰ পৰা আজিৰ দিনত এতিয়ালৈকে 50% এবাভ হৈছে। মই ভাবোঁ যে অহা আৰু 1-1.5 মাহ আমি সময় পাম, আমাৰ ইয়াত 70ৰ পৰা 80লৈকে ইয়াত % আহি যাব মাইনৰিটি ভোটটো। নাই, এইটো নিশ্চিত 100% ইয়াত কোনেও ৰখাব নোৱাৰে। তেনেকুৱা শক্তি আমি দেখা নাই বাওখুংৰি সমষ্টিৰ ক্ষেত্ৰত। এইটো BJP চৰকাৰৰ এইটো এটা নীতি আছে। তেওঁলোকে ধৰ্মক লৈ ৰাজনীতি কৰিছে, হিন্দু মুছলমান কৰিছে। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত বাছি মুছলমানসকলক উচ্ছেদ কৰিবলৈ ধৰিছে। আমাৰ BTCত প্ৰমোদ বড়ো ছাৰৰ চৰকাৰ থকাৰ কাৰণে এইটো ছাকচেছ হোৱা নাই। যদিও এলায়েন্সত আছে, তেওঁৰ এটা বলিষ্ঠ পদক্ষেপ, তেওঁ সকলো জাতি জনগোষ্ঠীক লৈ ৰাজনীতি কৰিব বিচাৰিছে। গতিকে সেই ক্ষেত্ৰত প্ৰমোদ বড়ো ছাৰৰ এটা মানে ষ্ট্ৰিক এটা শক্তিশালী ভূমিকা, যাৰ ফলত আমাৰ মাইনৰিটিসকল আজিও মানে ধৰক এইটো উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা কৰিব লগা হোৱা নাই। আৰু আশা কৰোঁ আগন্তুক দিনত আমাৰ BTCৰ এই ভূমিত প্ৰমোদ বড়ো ছাৰৰ চৰকাৰ আহিব, সেইটোও নিশ্চিত। আমাৰ ইয়াত কোনো ধৰণৰ উচ্ছেদ নহয়।